Hello everyone, good morning. আৰু ৰাতিপুৱাই বৰষুণ পুৰা। ভাবিলোঁ কি খাওঁ বৰষুণৰ বতৰত। ভাবি ঘুগুনি আৰু ভাত বনাই ল'লোঁ। ভোট জলকীয়াৰ আচাৰ আছে লগত আৰু গোল নেমু কাটি লৈছোঁ। বুটৰ চব্জি মাংস আছে অলপমান। কোনে কোনে ভাল পায় এনেকুৱাকৈ বুট মটৰ চব্জি বনাই খাই। মই বহুত ভাল পাওঁ আৰু বৰষুণৰ বতৰত বেছি ভাল লাগে খাই। ৰুটিৰ লগত খাই আৰু বেছি ভাল লাগে। ভাবিলোঁ ভাতকে বনাই দিওঁ আৰু এতিয়া হাজবেণ্ডেও ডিউটি যাব, তাৰ কাৰণে ভাতকে বনাই দিলোঁ। আৰু বৰষুণ পুৰা। দুপৰীয়া 12টা মানে বাজিল। হাজবেণ্ডৰ ডিউটিও কেঞ্চেল হ'ল, তাৰ কাৰণে দুয়োটাই আজি ভাততে লাগি গ'লোঁ আৰু পুৰা দুপৰীয়াৰ সাজৰ কাৰণে। মিষ্টাৰে বনাই আছে কি বনাই আছ? এইফালে ধনিয়া কাটি থৈ দিছে, চিকেন বনাই আছে। বৰষুণৰ বতৰ তাতে পুৰা দেখি খাওঁ লাগি গৈছে একদম। দুজনে বনাই আছোঁ আৰু এনেকৈ দুজনে ঘৰত থাকিলে কিবা এটা ভাল লাগে। দুয়োটাই লগ হৈ খানা বনাওঁ, কিবা কৰোঁ। ঘৰত থকাৰ দিনা মানে আৰু নহ'লে ঘৰত থাকিব সময় নিমিলে। আৰু এইফালে মই বনাই আছোঁ দালি আৰু ক'লা কচু আদা নহৰু দিছোঁ মিক্স কৰি। খানা পিনা খাই হৈ গ'ল দুপৰীয়া, আৰু এতিয়া গধূলিয়ে হ'ল, 5টামান বাজিলে। আৰু মই ভাবিলোঁ ঔষধবিলাক পেলাই দিওঁ বুলি ভাবিলোঁ। আগৰ আনি থোৱা ঔষধবিলাক আছিল, বহুত জমা হৈ গৈছিল। সৰু বাচ্ছা থাকিলে জানেতো আৰু ইমানবিলাক ঔষধ মানে, আৰু আগতে পেলাইছোঁ বহুতখিনি। তাতে আজিকালি ঔষধবিলাক একবাৰ খোলাৰ পাছত আৰু দ্বিতীয়বাৰ খুৱাবই নোৱাৰি, মানে মেদ যোৱাৰ নিচিনা হয়। কাহ চৰ্দিৰে হওক বা খোৱাৰ পিছত কামেই নিদিয়ে আৰু দ্বিতীয়বাৰ খোৱালে নতুন আনি থাকিব লগা হয়। ইমানবিলাক ঔষধ, কিমান টকাৰ ঔষধ কমেণ্ট কৰি ক'বচোন। তাৰপৰা ঔষধবিলাকতো বহুত দাম, আৰু সৰু বাচ্ছা থাকিলে আৰু কিমান আনি থাকিব লাগে। কাহ চৰ্দি জ্বৰ হৈয়ে থাকে, এবাৰ খোৱাৰ পাছত একদমেই কাম নিদিয়ে। মোৰো গাটো ভাল নহয়, অলপ চৰ্দি জ্বৰ এনেকুৱা হৈ আছে। তাৰ কাৰণে আৰু ঔষধ আনিলে, আজি আৰু আনিলে। হ'ল 300 টকাৰ ঔষধ। এইখিনিতে ল'ৰাৰো আছে, মানে জ্বৰৰ ঔষধ এটা আছে তাৰো। আৰু এতিয়া শুই ভাবি আছোঁ কি কৰোঁ এটা ভাবি আছোঁ। আৰু পিছত এইবিলাককে উলিয়াই ল'লোঁ। আগতে বনাই থোৱা ফুল আছিলে, বহুত দিন হ'ল এইবিলাক ফুল লৰাই নাছিলোঁ, মানে ল'ৰাক ধৰি নোৱাৰি আজিকালি এইবিলাক কৰিব। সি আগতে বহি লৈছে, দেখিছে এই ফুলটো আগতে বনাই থোৱা আছিল, তাত ফুলকেইটা লগাই দিওঁ বোলো। সেইটো ভাবি ফুলকেইটা সৰি পৰিছিল, তাৰমানে সৰি পৰা নাছিল, মানে ল'ৰাই ছিঙি পেলাইছে ফুলকেইটা। ধুনো মানে কম বইজত নহয়, ফুলবিলাক ছিঙি থৈ দিয়ে, মানে সিয়াক লগ পোৱা জেগাত থৈ দিলে ফুলটো। আৰু এইটো বনাবৰ কাৰণে লাগে সেই বিয়াৰৰ বটলটো দেখাই পেলাই। আৰু হ'ল এচৰাই কৰা, কিবা হাত চাত ভাঙিলে যে মেডিকেলৰ পৰা দিয়ে এচৰাই কৰিলে, সেই প্লাষ্টিকখন। আৰু ঊল লাগিব অলপ, আৰু এই প্লাষ্টিকখন এনেকুৱাকৈ সৰু সৰুকৈ কাটি ল'ব লাগে, আৰু তাত ঊলবিলাক যিটো কালাৰত দিয়া, মানে আৰু এনেকৈ মেৰিয়াই ল'ব লাগে ঊলখিনি।
তাৰপিছত এনেকৈ ভাজ কৰি লগাই দিব লাগে আৰু বিয়াৰৰ বটলটোত। ভাবিলোঁ ফুলটো কেনেকুৱা হৈছে ক'বচোন গাইজ। এইটো ফাইনেল ৰূপ। এইটো আঠাটোৰে লগাই দিছোঁ। কেনেকুৱা হৈছে কমেণ্ট কৰি জনাব।